এতিয়া 12টা বাজিছে এতিয়া টিফিনৰ সময় এইকেইজন খকুৱা কিনো কৰিম আৰু এয়া চিঙৰা খহটা ৰুটি এইবিলাক খহটা মোৰতো অকণ তেল দিয়া অকণ মিহি টাইপৰ আলু ভাজি কৃষ্ণ ধন্যবাদ প্লাষ্টাৰ কৰিবৰ কাৰণে ঘোলা গোটেই মুখত পৰি শেষ হৈ যায় এই প্লাষ্টাৰ কিমান কষ্ট হয় কৰাজনে অনুভৱ কৰিব পাৰে তাৰ কাৰণে এটা হেলমেট আৱিষ্কাৰ কৰা হৈছে দেখাই আছোঁ আছে এই মিস্ত্ৰীৰ কাম চলি আছে বৰ্তমান পি বুঢ়াগোহাঁই বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম চলিছে এটা ৰুম বৰ্তমান হ'ল এতিয়া দেখাই আছোঁ স্কুল বিল্ডিং কনষ্ট্ৰাকশ্যনৰ হয় বৰ ডাঙৰ হেলমেট ইছ্যু কৰি দিয়া হৈছে আজিৰ পৰা কিন্তু এইটো মাৰ্কেটত নাপায় অৰ্ডাৰ কৰিলে নিশ্চয় দিব পাৰোঁ ইয়াত দেখিছেনে বঢ়িয়া লাগিছে দেখিছেনে কেনেকুৱা লাগিছে একদম ভূতটোৰ নিচিনা লাগিছে কিন্তু দেখিলে বেয়া হ'লেও কামটো ভাল হ'ব পিন্ধা আৱিষ্কাৰটো দেখাই আছোঁ অঁ হেলমেটটো ওচৰলৈ আহকচোন ওচৰলৈ আহক হেলমেটটো চাওঁ ওচৰলৈ আহক অঁ এইটো হেলমেটটো কোন বজাৰৰ পৰা আনিছে অঁ ভাল লাগিছে দেই একদম ধুনীয়া একদম বৰষুণৰ পৰা টেনশ্যন নাই আপোনাৰ কি বুলি কয় এইটো চকুকেইটা অকল দেখি পায় ন ঘোলা মাৰিলেও ঘোলা নালাগে হয় নাই বাৰু অঁ ঠিক আছে ধন্যবাদ এনেকুৱা হেলমেটটো লাগে বুলি লাগে যদি অৰ্ডাৰ দিব পাৰে আৰু কৃষ্ণ